মোৰ নাম চৈত্যসিং মুছাহাৰী। মই চিমেণ্ট চাপৰিৰ এজন বাসিন্দা হয়। হয়, যোৱা MLA ইলেকশ্যনত জোনাই ৮০ নং সমষ্টিত আমি কংগ্ৰেছ পাৰ্টিৰ কেণ্ডিডেট ৰাজু মেধক তেখেতক আমি 4খন গাড়ী ভাড়াকে দিয়া হৈছিলে। তাৰপিছত আমি যিহেতু 4টা গাড়ীৰ আজিলৈকে ভাড়াটো সম্পূৰ্ণকৈ পোৱা হোৱা নাই। তাৰপিছত আমাৰ যিটো গাড়ীৰ ভাঙি চিঙি ক্ষতিকৰণ হোৱা তাৰ আমি গাড়ীৰ বনাই দিয়া ব্যৱস্থাটো পোৱা নাই। কেইটা ভাড়া দিছিলে? হয়, এনেকা আমাৰ 4খন গাড়ী দিয়াত আমাৰ 2খন গাড়ী চিচা আৰু কিছুমান দৰ্জা আৰু পিছপিনে ডেমেজ হৈছে। যিহেতু আমাৰ ডেমেজ হোৱা গাড়ীটো আজিলৈকে গ্ৰেছতে আছে। মানে কিমান টকা পাব থাকে? এনেতো কিমান টকা পাব লগা ক'লে, যিহেতু আমাৰ গাড়ীটো 24 তাৰিখ 3 মাহ 2026 সেইটো 24 তাৰিখে আমি 3 মাহ গাড়ীটো তেখেতক আমি চমজাই দিয়া হৈছিলে। যেহেতু গাড়ীটো তেখেতে 1 মাহৰ মাত্ৰ আমাক পেমেণ্টটো দিয়া হ'ল। তাৰপিছত যিহেতু কোলাজানত কি ক্ষেত্ৰত তেখেতৰ কেন্টিং সময়ত কিবা এটা দুৰ্ঘটনাত তেনেকাই ভাঙা চিঙা হৈছে, সেইটো গতিকে আমি ইমান ভালকে নাজানো। তথাও আমি নিউজৰ যোগেদি গম পাইছোঁ, দেখিছে। সেইবাবে আমি তেখেতক ৰাজু মেধকক মই বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ যেন আমাৰ যিমানখিনি গাড়ী ভাঙি পিনি ক্ষতিকৰণ হোৱা তাৰ গাড়ীটো বনাই মিলি আমাৰ হাতত চমজাই দিবৰ কাৰণে মই তেখেতক জনাইছিলোঁ। তাৰপিছত মই অসমীয়া ভাষা দি মই চিঠিখনো তেখেতক লিখি পঠোৱা হৈছিলে এখন, আৰু লগতে ইংলিছ শব্দৰো মই এখন চিঠি লিখি পিনি পঠোৱা হৈছিলে। তেখেতে আমাক একো গুৰুত্বটো আজিলৈকে দিয়া নাই। হয়, এগ্ৰিমেণ্টটো তেনেকা আমি যিদিনা তেখেতক গাড়ীটো চমজাই দিয়া হৈছিলে, আমি তেনেকা ভিডিঅ' এটা ফুটেজ আমি ৰাখিছোঁ, আৰু লগতে তাৰ লগত আৰু তাৰ কিছুমান কৰ্মচাৰীয়ে তাৰে কংগ্ৰেছ পাৰ্টিৰে যোন ব্যক্তিয়ে আমাক তাৰ লগত লিংকটো লগাই দিছিলে। এভৰিথিং ইণ্টৰ ৰেকৰ্ডটো আমাৰ ওচৰত আছে। সেইটোৱে মানে কাৰণ কি কৈছে হিচাপে এইটোৱে আমাৰ লগত গাড়ীটো ইণ্টক চমজাই দিয়াৰ ভিডিঅ' ৰেকৰ্ডটো আছে। তাৰপিছত ইণ্টৰ লগত যিটো আলোচনা কৰা ৰেকৰ্ডিংটো আছে, আৰু লগতে যিমানখিনি তাৰ লগত আমি পইচাৰ বিষয়ে আলোচনা কৰা এভৰিথিং মোৰ লগত ৰেকৰ্ডিংটো আছে। মই এইটোৱে বিচাৰিছোঁ যেন তেখেতে আমাৰ গাড়ীৰ ভাড়াটো দিব লাগে আৰু গাড়ীটো বনাই দিব লাগে, নহ'লে আমি চৰকাৰৰ পৰা সহায়টো বিচাৰিম। কিয়নো ক'লে আজি সময়ত আমি এজন ড্ৰাইভাৰ হিচাপে আমি যিকোনো ব্যক্তিক গাড়ী ভাড়াটো দিয়ে, যদি আমি কাৰোবাৰ পৰা যদি গাড়ী ভাড়াটো দি পিনি গাড়ী ভাড়া যদি পইচাটো নাপায়, গাড়ী ভাঙা যদি ক্ষতিটো আমাক যদি বনাই দিয়ে, আমি এজন ড্ৰাইভাৰ হিচাপে এজন গাড়ী মালিকে কেনেদৰে চলিব? সেইকাৰণে মই সকলোকে অনুৰোধো কৰিব বিচাৰিছোঁ, যিটো মানে মিছা কথা কৈ পিনি লোকক ফ্ৰড বুলি ক'ব লাগিব। যিহেতু তেখেতে ইমান মানে কথা দি আমাক মিছা কথা কৈছে, তেনেকা মানুহ আহি থকা সময়ত কোনো ব্যক্তিয়ে যেন তেখেতক সমাধান নিদিয়ে, সেইটো মই স্পষ্টকৈ কৈ দিছোঁ। মই মাত্ৰ বুলি নহয়, আমাৰে কিছুমানে তিনিচুকীয়াৰ যোনটো গাড়ী মালিক সেইকেইটাও মোক ফোন কৰি কৈছিলে যে তেখেতৰ পৰা পইচা পোৱা নাই বুলি অভিযোগ এটা মোৰ ফোনৰ যোগেদি কথাটো কৈছিলে। সেইবাবে মই আপোনালোকৰ প্ৰেছ মিডিয়াৰ যোগেদি মই এইটো ইনফৰমেশ্যনটো আপোনালোকক দিব লগা হৈছে। হয়, এইটো আমি ধেমাজি জিলা হিচাপে মটৰ শ্ৰমিক ফেডাৰেশ্যনে আমি অল অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনত এটা জাননী এজাহাৰ হিচাপে ড্ৰাইভাৰ সন্থাক দি পিনি আমি নিশ্চয় তাৰ বিৰোধী আমি
অভিযোগ মানে দাবী উত্থাপন কৰিবলৈ আমি দাবী জনাম।